আপোনালোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জানবী ঘোষণা কৰা হ'ল টেট পৰীক্ষাৰ নতুন দিন আৰু 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা যেহেতু পূৰ্বে 29 ডিচেম্বৰত টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি কোৱা হৈছিল কিন্তু বিভিন্ন লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছিল যে প্ৰায় 15 দিনলৈকে পিছুৱাই দিব লাগে টেট পৰীক্ষা আৰু তাৰ পাছতে এতিয়া টেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছো সবিশেষ 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা আৰু টেট পৰীক্ষা অনুষ্ঠিত হ'ব 19 জানুৱাৰীত টেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে 29 ডিচেম্বৰত পূৰ্বে টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু এতিয়া নতুন দিন ঘোষণা কৰিছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা ন্যূনতম 15 দিন পৰীক্ষা পিছুৱাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল উচ্চ ন্যায়ালয়ে বিভিন্ন লেখ আবেদনৰ ভিত্তিত পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল লেখ আবেদন আৰু সেই লেখ আবেদনৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে 15 দিন পৰীক্ষা পিছুৱাবলৈ নিৰ্দেশ দিছিল নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিত বিষয় আৰু টেট পৰীক্ষাৰ পাঠ্যক্ৰমত নতুনকৈ গণিত বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে নিযুক্তি পৰীক্ষাৰ দিন এতিয়া সলনি কৰিছে পৰীক্ষাৰ নতুন দিন ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু এতিয়া টেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা যিসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব যিসকলে টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যেহেতু 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষাৰ নতুন দিন ঘোষণা